दिनै सानाव गसाइगावनि कसुगावआव गिख्रंथाव लामा जाब्रबथाय जायो। लामा जाब्रबथायाव ट्राकनि सिङाव मटर साइकेलजों लोगोसे सासे फरायसाया हाबलाङो। फरायसाया मटर साइकेलजों दतमा कलेजाव थांबाय थानाय समावनो कसुगावनि 31 नं राजा लामायाव जाब्रबथाया जायो। गोब्राबै जखम जानाय फरायसाया गसाइगावनि नवीन नगरनि रिंसार औवारी WB23D 7121 खब 10 साखा गोनां ट्राकजों जाब्रबथाया जादोंमोन। गोब्राबै जखम जानाय फरायसा रिंसार औवारीखौ उनाव फाहामथायनि थाखाय बङाइगावआव दैथायहरो। মানে যে এক্সিডেণ্ট যে আজি ৰাতিপুৱা মানে কলেজত গৈ আছিলে ল'ৰাজনৰ নামটো মই ভালকৈ নাজানো, তেওঁ মানে কলেজত গৈছোঁ। তাৰপৰা আমাৰ এই পৰে চুবুৰীৰ ওচৰত মানে মিষ্টিলৰ ৰোডত মানে এইটো মানে কোনোবা গাড়ী থাকে মানে এইটো মাৰি গ'ল আৰু। এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা? অৱস্থাটো বহুত বেয়া, মানে অৱস্থাটো হ'ল মানে ব্লাডটো ওলাই আছে, মাথাৰ পৰা মাথা ফাটি গ'ল। এতিয়া ক'ত লৈ যাব? এতিয়া মই বঙাইগাঁও ৰেফাৰ কৰি দিলোঁ কুচুগা চিভিল হস্পিটেলত। এই ঘটনাটো এনেকুৱা হৈ থাকে প্ৰায় এক্সিডেণ্ট হৈ থাকে এইটো মানে কেনেকুৱা কিয় হয় বুলি ভাবে আপোনালোকে? এইটো ৰাস্তাৰ কাৰণে হৈ আছে, আমি কৈ আছোঁ আগৰ পৰা। সেইদিনাও মানে এইটো ৰাস্তাৰ কাৰণে আমাৰ এইটা মানে কুচুগা এই বাটুল মাৰ্টি অটো ড্ৰাইভাৰ এইটো মৰি গ'ল। আজিও মানে এই ঘটনাটো হ'ল। এইটো মানে আমাৰ এই গসাইগাঁৱৰ পৰা শ্ৰীৰামপুৰ যাৱাৰ ৰাস্তাৰ কাৰণে এইটো হৈ আছে। এতিয়া মানে ল'ৰাটোৰ অৱস্থা খুব বেয়া। ল'ৰাৰ অৱস্থাটো বেয়াই আছে। কি হ'ল, কি লাগিছে? ট্ৰাক আৰু বাইক নেকি? ট্ৰাকত পাই কলেজত গৈ আছিলোঁ ল'ৰাটো। আচ্ছা, মানে কোন কলেজত পঢ়ে? দতমা কলেজ।